Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 8 প্ৰাণীৰ প্ৰজনন। আমি প্ৰজননৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে পঢ়ি আছিলোঁ। আজি ভিডিঅ'ত হ'ব যৌন প্ৰজনন। আমি যৌন প্ৰজননৰ বিষয়ে ডিটেইলছত চাম। যৌন প্ৰজনন মানে কি? যৌন প্ৰজনন মানে হৈছে যে যেতিয়া দুটা জীৱ মিলি পেলাই এটা নতুন জীৱৰ সৃষ্টি কৰে তেতিয়া তাক কি বুলি কোৱা হয়? যৌন প্ৰজনন বুলি কোৱা হয়। যৌন প্ৰজননত যি প্ৰজনন হয় সেই প্ৰজননত কি হয় যে এটা পুৰুষ জনন কোষ, এটা পুং জনন কোষ আৰু এটা স্ত্ৰী জনন কোষৰ মিলন হয়। মিলন হৈ পেলাই এটা নতুন জীৱৰ সৃষ্টি হয়। এই যিটো নতুন জীৱৰ সৃষ্টি হ'ল, এই নতুন জীৱটো পিতৃ আৰু মাতৃৰ সৈতে একে নহয়। অলপ হ'লেও ইহঁতৰ মাজত বিভিন্নতা দেখিবলৈ পোৱা যায়। আৰু যেতিয়াই জীৱৰ মাজত বিভিন্নতা আহে, জীৱৰ মাজত ভেৰিয়েশ্যন আহে, তেতিয়াই জীৱটোৱে পৰিৱেশৰ সৈতে বেছিকৈ খাপ খাই জীয়াই থাকিব পাৰে। তাৰমানে জীৱটো জীয়াই থকা যিটো সম্ভাৱনা সেইটো বাঢ়ি যায়। আৰু এই বিভিন্নতাৰ কাৰণে আমি যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা যিবোৰ নতুন জীৱ আছে, সেই নতুন জীৱসমূহত আমি কি দেখিবলৈ পাওঁ যে নতুন জীৱসমূহৰ এটা নিৰ্দিষ্ট পৰিচয় থাকে। নতুন জীৱসমূহৰ কিছুমান এনেকুৱা চৰিত্ৰ, কিছুমান এনেকুৱা বৈশিষ্ট্য থাকে যিবোৰ আন অযৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। ফৰ এক্সাম্পল ধৰি লোৱা, তোমাৰ যিবোৰ চিবলিং আছে, তোমাৰ যিবোৰ ভাইটি ভণ্টি বা দাদা বাইদেউ আছে, সিহঁতৰ লগত তোমালোকৰ অলপ হ'লেও অমিল আছে, যাৰ কাৰণে আমি তোমালোকক চিনি পাব পাৰোঁ, যাৰ কাৰণে এটা নিৰ্দিষ্ট নাম দিব পৰা যায় মানুহৰ যিবোৰ ল'ৰা ছোৱালী থাকে সেইবোৰক। কিছুমান মিলো আছে, কিন্তু কিছুমান বিভিন্নতাও আছে, কিছুমান ডিফাৰেঞ্চো আছে, যাৰ কাৰণে আমি জীৱসমূহক চিনি পাব পাৰোঁ। ছাপ'জ তোমাৰ ক্লাছখন, যদি তোমাৰ ক্লাছখনত 50 ষ্টুডেণ্ট আছে, তেতিয়াহ'লে 50 ষ্টুডেণ্ট এটা আনটোৰ সৈতে দেখিবলৈ একে নহয়। 50টা ষ্টুডেণ্ট 50 ধৰণৰ হয়। এইটো হৈছে কি বিভিন্নতা, আৰু এই বিভিন্নতাটো যৌন প্ৰজননৰ ফলতহে আহে। এতিয়া হৈছে যে DNA কথা। আমি ইয়াৰ আগৰ কোষৰ চেপ্টাৰত DNA কথা পাইছিলোঁ যে DNA কি হয়? বংশগতি চৰিত্ৰৰ বাহক হয়, যিয়ে পিতৃ মাতৃৰ পৰা চৰিত্ৰসমূহ সন্তানলৈ লৈ যায়। এইটো DNA ক'ত থাকে? আমি জানো যে মানুহৰ যিটো দেহ আছে, সেইটো দেহৰ যি গঠন আছে, সেই গঠনৰ মুখ্য একক হৈছে কি? যিবোৰ কোষ আছে, হয়নে? কোষবোৰ হৈছে মৌলিক একক। আৰু এইটো কোষৰ ভিতৰত এই যিটো অংশ আছে, এইটো অংশক কি বুলি কোৱা হয়? কোষ কেন্দ্ৰ বুলি কোৱা হয়। এতিয়া এই যিটো কোষ কেন্দ্ৰ আছে, কোষ কেন্দ্ৰটোক যদি আমি ডাঙৰকৈ আঁকো, তেতিয়াহ'লে কোষ কেন্দ্ৰটো দেখিবলৈ কেনেকুৱা ধৰণৰ হয়? এনেকুৱা ধৰণৰ। ইয়াতে অতি কেন্দ্ৰ আছে আৰু ইয়াতে এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ থাকে। এই যিবোৰ ষ্ট্ৰাকচাৰ আছে, এইবোৰ হৈছে ক্ৰমেটিন, আৰু এই ষ্ট্ৰাকচাৰসমূহ লগ লাগি পেলাই কি গঠন কৰে? ক্ৰম'জম গঠন কৰে। ক্ৰম'জমবোৰ দেখিবলৈ কেনেকুৱা? এইবোৰ যদি ভিতৰত আমি ডাঙৰকৈ আঁকো, ক্ৰম'জমসমূহ দেখিবলৈ এনেকুৱা হয়। আৰু ক্ৰম'জমত এনেকুৱা সাজ কটা থাকে, এনেকুৱা দাগ থাকে, এইবোৰক কি বুলি কোৱা হয়? এইবোৰক জিন বুলি কোৱা হয়। আৰু ক্ৰম'জমত থকা এই যিবোৰ জিন আছে, এই জিনসমূহে বংশগতিৰ চৰিত্ৰসমূহ এটা জনুৰ পৰা আনটো জনুলৈকে লৈ যায়। এতিয়া এই যি ক্ৰম'জম আছে, ক্ৰম'জমৰ যি সংখ্যা থাকে, সেই সংখ্যাসমূহ একোটা নিৰ্দিষ্ট প্ৰজাতিত নিৰ্দিষ্ট ধৰণৰ। ফৰ এক্সাম্পল মানুহৰ ক্ষেত্ৰত ক্ৰম'জম 46ডাল। পৃথিৱীত যিমান মানুহ আছে, প্ৰতিজন মানুহৰে ক্ৰম'জমৰ সংখ্যা হৈছে কিমান? 46ডাল। এতিয়া প্ৰজননৰ ক্ষেত্ৰত কিহৰ প্ৰয়োজন হয়? আমাক এজন পিতৃৰ প্ৰয়োজন হয়, এজন মাতৃৰ প্ৰয়োজন হয়, হয়নে? এই যিটো পিতৃ মাতৃ আছে, পিতৃ মাতৃয়ে কি কৰে? এটা ক্ৰম'জমৰ
কপি বা ডিএনএৰ কপি এটা দিয়ে। এই এটা কপি লগ লাগি পেলাই এটা নতুন ডিএনএৰ সৃষ্টি হয় আৰু এই নতুন ডিএনএটো কি হয়, যিটো সন্তান জন্ম হয় সেই সন্তানৰ দেহত থাকে আৰু এই ডিএনএৰ কাৰণে এই সন্তানটোৰ কিছুমান চৰিত্ৰ পিতৃৰ সৈতে মিল খায়, কিছুমান চৰিত্ৰ মাতৃৰ সৈতে মিল খায় আৰু কিছুমান চৰিত্ৰ থাকে যিবোৰ পিতৃ মাতৃ এজনৰ সৈতেও মিল নাখায় আৰু যাৰ কাৰণে এই বিভিন্নতাটোৰ সৃষ্টি হয়। এতিয়া চোৱা যে যেতিয়া কি হয় যে যিটো আমাৰ পুংজনন কোষ আছে, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ যেতিয়া মিলন হয়, মিলন হোৱাৰ পিছত প্ৰথমতে কি সৃষ্টি হয়, জাইগট সৃষ্টি হয়। জাইগট বা যাক যোজন কোষ বুলি কোৱা হয়। পোনপ্ৰথমতে যোজন কোষ সৃষ্টি হয় আৰু এইটো যিটো যোজন কোষ আছে, যোজন কোষটো কি হয়, মাত্ৰ এটা কোষ হয়। এতিয়া এই যিটো যোজন কোষ আছে, যোজন কোষটোত কি আছে, ইয়াতে 23টা ক্ৰম'জম মাতৃৰ পৰা অহা আছে আৰু 23টা ক্ৰম'জম পিতৃৰ পৰা অহা আছে আৰু এই দুটা মিলি কিমান হ'ল, 46টা হয়নে। মানুহৰ ক্ষেত্ৰত কি হয় যে 46টা ক্ৰম'জমৰ সৃষ্টি হয়। গতিকে এই যিবোৰ পুংজনন কোষ বা স্ত্ৰীজনন কোষ আছে বা যিবোৰক লিংগ কোষ আছে, লিংগ কোষসমূহৰ ক্ৰম'জমৰ সংখ্যা 23কৈ থাকে। এনে যিবোৰ বাকী কোষ আছে সেইবোৰত ক্ৰম'জমৰ সংখ্যা 46 থাকে, কিন্তু যিবোৰ ছেক্স চেল আছে সেইবোৰত ক্ৰম'জমৰ সংখ্যা থাকে কিমান, 23টা। তেতিয়াহে যেতিয়া ই যৌন প্ৰজনন কৰিব, দুটা পেৰেণ্টছ ইনভলভ হ'ব, তেতিয়া দুটা লগ লাগি পেলাই ইয়াতে 46 হ'ব পাৰিব। এনেকুৱা কিছুমান জীৱ আছে আৰু এটা কথা ইয়াতে কৈ থওঁ। এনেকুৱা কিছুমান জীৱ আছে যিবোৰ ক্ষেত্ৰত যিটো পুৰুষ আৰু স্ত্ৰী গেমেট আছে, পুৰুষ আৰু স্ত্ৰী জনন কোষ আছে, পুৰুষ আৰু স্ত্ৰী জনন কোষ দেখিবলৈ একেবাৰে একে হয় আৰু এনেকুৱা ধৰণৰ জীৱসমূহক আইচগেমি বুলি কোৱা হয়। একে ধৰণৰ যদি দেখিবলৈ পোৱা যায় কি, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ। যেনেকুৱা যিবোৰ সেউজীয়া শেলাই আছে, যেনেকুৱা ক্লেমাইডোমোনাছ আছে, ক্লেমাইডোমোনাছৰ ক্ষেত্ৰত কি হয়, ক্লেমাইডোমোনাছ, স্পাইৰগাইৰা আছে, ক্লেমাইডোমোনাছ স্পাইৰগাইৰাছৰ যিটো পুংজনন কোষ সেইটো দেখিবলৈ এনেকুৱা ধৰণৰ হয় আৰু যিটো স্ত্ৰী জনন কোষ সেইটো দেখিবলৈ এনেকুৱা হয়। ইহঁতৰ আকৃতি একে হয়। আকৌ কিছুমান এনেকুৱা ধৰণৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ আছে যিবোৰ কি হয়, দেখিবলৈ বেলেগ হয়। যেনেকুৱা মানুহৰ ক্ষেত্ৰত, মানুহৰ যিটো পুংজনন কোষ আছে সেইটো দেখিবলৈ এনেকুৱা ধৰণৰ হয় আৰু স্ত্ৰী জনন কোষটো দেখিবলৈ এনেকুৱা ধৰণৰ হয় আৰু এনেকুৱা ধৰণৰ জীৱসমূহক কি বুলি কোৱা হয়, হেটাৰগেমি বুলি কোৱা হয়। ইয়াতে কি কৈছে যে সপ্তম শ্ৰেণীত তোমালোকে অধ্যয়ন কৰিছা উদ্ভিদৰ প্ৰজননৰ বিষয়ে, য'ত যৌন প্ৰজনন কৰা উদ্ভিদ পুং আৰু স্ত্ৰী জনন অংগ যে আছে তোমালোকে নিশ্চয় জানা। পুং গছ আছে, স্ত্ৰী গছ আছে, এই বিষয়ে ক্লাছ 7ত পাই আহিছা আৰু প্ৰাণীৰ ক্ষেত্ৰতো মতা আৰু মাইকী বুলি দুটা বেলেগ বেলেগ ধৰণৰ প্ৰাণী থাকে আৰু এই মতা আৰু মাইকী যিবোৰ প্ৰাণী থাকে সেইসমূহত আকৌ কিছুমান অংগ আছে যিবোৰ মতা প্ৰাণীৰ ক্ষেত্ৰত বেলেগ হয় আৰু মাইকী প্ৰাণীৰ ক্ষেত্ৰত বেলেগ হয়। উদ্ভিদৰ দৰে প্ৰাণীৰো প্ৰজনন অংগই জনন কোষ উৎপন্ন কৰে আৰু পুং আৰু স্ত্ৰী জনন কোষ মিলিত হয় যজন কোষ গঠন হয়। কি হয় যে উদ্ভিদৰ ক্ষেত্ৰতো যেনেকুৱা জনন কোষ গেমেট সৃষ্টি হয়, ঠিক তেনেদৰে প্ৰাণীৰ ক্ষেত্ৰতো গেমেট সৃষ্টি হয় আৰু গেমেট লগ হৈ পেলাই যজন কোষৰ সৃষ্টি হয়। এই যজন কোষটো পোনপ্ৰথমতে এককোষী হয়, তাৰপিছত ইয়াৰ কোষ বিভাজন হৈ পেলাই এটা সম্পূৰ্ণ জীৱত পৰিণত হয়। এই যজন কোষৰ পৰা এটা নতুন জীৱৰ বিকাশ হয় আৰু পুং আৰু স্ত্ৰী জনন কোষৰ দ্বাৰা হোৱা এনে ধৰণৰ
এনে ধৰণৰ প্ৰজননকে যৌন প্ৰজনন বুলি কোৱা হয়। তাৰমানে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ মিলি পেলাই কি গঠন কৰে? পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ মিলি পেলাই যোজন কোষ গঠন কৰে। এইটো প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? যৌন প্ৰজনন বুলি কোৱা হয়। চ' এতিয়া কি কৈছে? এতিয়া মানুহৰ যৌন অংগসমূহ জানি পেলাই প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হ'ব, যিটো আমি নেক্সট ভিডিঅ' চাম যে পুংজনন অংগ কি কি আছে, স্ত্ৰীজনন অংগ কি কি আছে। আজি ভিডিঅ' ইয়াতে সামৰোঁ। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।